Hello everyone, welcome to Smart in Assam YouTube channel. আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পাৰ্ট 2 স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি কিতাপখনৰ প্ৰথম অধ্যায় এটা দলৰ আধিপত্যৰ যুগ বা ইৰা অফ ওৱান পাৰ্টি ডমিনেন্স অধ্যায়টোৰ ওপৰত পৰা গুৰুত্বপূৰ্ণ কোৱেশ্চন এণ্ড আনসাৰসমূহ আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এটা দলৰ আধিপত্যৰ যুগ চেপ্টাৰটোৰ ওপৰত হ'ব পৰা শৰ্ট কুৱেশ্চনসমূহ আজি চাই লোৱা হওক। কুৱেশ্চন নম্বৰ 1, ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? এনসাৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। কুৱেশ্চন নম্বৰ 2, অন্যান্য ৰাষ্ট্ৰৰ নেতাসকলে ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা কিয় কৃতকাৰ্য নহ'ব বুলি অনুভৱ কৰিছিল? এনসাৰ ভাৰতবৰ্ষৰ বহুতো জনসাধাৰণ অশিক্ষিত আৰু দৰিদ্ৰ লোক আছিল। ভাৰতবৰ্ষ এখন জনবহুল বিশাল দেশ আৰু বহুতো অনৈক্য থকাৰ বাবে অন্যান্য ৰাষ্ট্ৰৰ নেতাসকলে ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা কৃতকাৰ্য নহ'ব বুলি অনুভৱ কৰিছিল। অৰ্থাৎ ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষ এখন হৈছে অত্যাধিক জনসংখ্যা থকা দেশ আৰু ইয়াৰ দেশৰ জনসাধাৰণৰ মাজত যিটো অনৈক্য যিটো সম্প্ৰীতি এই সম্প্ৰীতিৰ বাবে অন্যান্য ৰাষ্ট্ৰৰ নেতাসকলে ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা কৃতকাৰ্য নহ'ব বুলি অনুভৱ কৰিছিল। কুৱেশ্চন নম্বৰ 3, ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? এনসাৰ 1950 চনত ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল। কুৱেশ্চন নম্বৰ 4, ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্তজনৰ নাম কি? সুকুমাৰ সেন। অৰ্থাৎ সুকুমাৰ সেন হৈছে ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত। কুৱেশ্চন নম্বৰ 5, কি কাৰণত নিৰ্বাচনী আয়ুক্তই প্ৰথম ভোটাৰ তালিকাখন নাকচ কৰিছিল? এনসাৰ প্ৰায় 40 লাখ মহিলাৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰা বাবে নিৰ্বাচনী আয়ুক্তই প্ৰথম ভোটাৰ তালিকাখন নাকচ কৰিছিল। অৰ্থাৎ যেতিয়া প্ৰথম ভোটৰ বাবে ভোটাৰ তালিকা এখন প্ৰস্তুত কৰা হৈছিল তেতিয়া প্ৰায় 40 লাখ মহিলাৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱা নাছিল আৰু সেয়েহে প্ৰথম ভোটাৰ তালিকাখন নিৰ্বাচনী আয়ুক্তই নাকচ কৰিছিল। কুৱেশ্চন নম্বৰ 6, EVMৰ সম্পূৰ্ণ নামটো কি? এনসাৰ হৈছে বৈদ্যুতিক ভোটদান যন্ত্ৰ। কুৱেশ্চন নম্বৰ 7, কিমান চনত ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? এনসাৰ 1951 পৰা 52 চনত ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। কুৱেশ্চন নম্বৰ 8, কংগ্ৰেছ চৰকাৰে কিমানবাৰ একেৰাহে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল? এনসাৰ কংগ্ৰেছ চৰকাৰে 3 বাৰ একেৰাহে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কুৱেশ্চন নম্বৰ 9, 1952 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কিমান শতাংশ ভোট লাভ কৰিছিল? এনসাৰ 1959 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে 45% ভোট লাভ কৰিছিল। কুৱেশ্চন নম্বৰ 10, কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠিত হৈছিল? এনসাৰ কংগ্ৰেছ সমাজবাদী দল 1934 চনত গঠিত হৈছিল। কুৱেশ্চন নম্বৰ 11, PRIৰ প্ৰতিষ্ঠাপক কোন? এনসাৰ প্লটাৰক হেলিয়াছ কলছ। আকৌ এবাৰ কৈ দিছোঁ এনসাৰটো প্লটাৰক হেলিয়াছ কলছ। কুৱেশ্চন নম্বৰ 12, একদলীয় ব্যৱস্থা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। এনসাৰ চীন আৰু কিউবা হৈছে একদলীয় ব্যৱস্থা থকা দুখন ৰাষ্ট্ৰ। কুৱেশ্চন নম্বৰ 13, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? এনসাৰ ডক্টৰ BR আম্বেদকাৰ। কুৱেশ্চন নম্বৰ 14, বলছেভিক আন্দোলন কোনখন ৰাষ্ট্ৰত সংঘটিত হৈছিল? এনসাৰ ছভিয়েট ৰাছিয়া। কুৱেশ্চন নম্বৰ 15, ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? এনসাৰ ভাৰতীয় জনসংঘ 1951 চনত গঠন কৰা হৈছিল। অৰ্থাৎ 1951 চনত ভাৰতীয় জনসংঘ গঠন কৰা হৈছিল। কুৱেশ্চন নম্বৰ 16, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন? এনসাৰ
শ্যামাপ্ৰসাদ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 17 স্বতন্ত্ৰ দল কেতিয়া গঠন হৈছিল? এনসাৰ স্বতন্ত্ৰ দল 1959 চনত গঠন হৈছিল, অৰ্থাৎ স্বতন্ত্ৰ দল গঠন হৈছিল 1959 চনত। কুৱেশ্যন নম্বৰ 18 স্বতন্ত্ৰ দলে চৰকাৰৰ পৰা কি বিচাৰিছিল? এনসাৰ স্বতন্ত্ৰ দলে চৰকাৰৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ কম হোৱাটো বিচাৰিছিল। স্বতন্ত্ৰ দলে চৰকাৰৰ পৰা বিচাৰিছিল অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ কম হোৱাটো।